নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আজি মই আপোনালোকৰ আগত এটা প্ৰডাক্টৰ আনবক্সিং কৰিম, যিটো মই ভাবি আছিলোঁ বহুত দিনৰ পৰা লমকে। আজি ফাইনেলি এইটো বস্তু মোৰ হাতত আহিলে আৰু এইটো হৈছে এটা ৰিং লাইট, যিটো নেকি মোক বহুত প্ৰয়োজন হৈ আছিলে আৰু আজি এইটো ললোঁ। গতিকে ভাবিলোঁ এইটো আপোনালোকৰ আগতে আনবক্সিং কৰোঁ। আই হোপ বস্তুটো ভাল আহিছে। গতিকে বেছি কথা নাপাতি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে হ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যন পাই যায়। গতিকে ব'লক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই এতিয়া এইটো খুলিম। এইফালে এইখন আছে, গতিকে এইফালে দিয়ে খোলোঁ। এইটো বেছি পেকিং কৰা নাই, খুলিবলৈ ইজিয়ে হ'ল, নহ'লে বস্তুবিলাকৰ বহুত পেকিং কৰে নহয়। এইটো মোৰ লাইটটো ইমান ধুনীয়াকৈ পেকিং কৰি দিছে, কিউট পেকেজিং কিউট পেকেজিং। ৱাও, ইমান ধুনীয়া চাওক। মই ভাবিছিলোঁ ভাল আহিলেই হয় আৰু, কিন্তু ভাল আহিছে, বহুত ভাল আহিছে। গতিকে এতিয়া এইটো অন কৰি চাওঁ। ক'ত আছে? এইটো ইয়াত অন কৰে। আপুনি এবাৰ অন কৰিলে কমকৈ জ্বলিব। আপোনালোকে নিজৰ হিচাপমতে কমাই বঢ়াই ল'ব পাৰে। আৰু এবাৰ টিপি দিলে অলপ বেছিকৈ জ্বলিব, তাৰপিছত হাই। এনেকৈ আপোনালোকে নিজে এডজাষ্ট কৰি ল'ব পাৰে। ইয়াত এনেকৈ টিপি গৈ থাকিলেই হ'ল। মোৰ বস্তুটো ভাল লাগিলে। এইটো চাৰ্জ দিব পাৰি, এইটো চাৰ্জ দিব পাৰি। আই থিংক ফোনৰ চাৰ্জাৰ ডালেই হৈ যাব চাগে, বেলেগকৈ ইয়াত চাৰ্জাৰ দিয়া নাই। গতিকে মোৰ ভাল লাগিলে বস্তুটো। চ' আপোনালোকে দেখিলে ইমান ধুনীয়া এটা কিউট লাইট, আৰু ইয়াৰ প্ৰাইচো বেছি নহয়। ইয়াৰ প্ৰাইচ আছিলে 1199। মই 78% অফত পাইছোঁ, 252ত পাইছোঁ। গতিকে মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাব পাৰে। লাইটটো মই ভাল পালোঁ, ভাল লাগিছে লাইটটো। গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, আপোনালোকে পাৰচেছ কৰিব যদি ভাল লাগে। চ' আজি যদি মোৰ এই সৰু ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিলে তেন্তে প্লিজ মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব। গতিকে আজি মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।